So hello guys, welcome back to my another video. IPL 2020 লৈ মাজতে বহুত কথা ওলাইছিলে যে IPLৰ যোনটো স্পন্সৰশিপ আছে Vivo সেই Vivo কোম্পানীটো চাইনিজ হয় আৰু সেই চাইনিজ কোম্পানীটো আতৰাবলে মানুহে বহুত মিম শেয়াৰ কৰিছে বহুত মানুহে কৈ আছে যে এই ব্ৰ্যান্ডটো আতৰাব লাগে আৰু আজি হেতুৱে হ'ল Vivoয়ে নিজে আতৰি গল IPL 2020 ৰ পৰা আৰু স্পন্সৰশিপ আকৌ ঘূৰাই লৈ ললে সো আপোনালোকে কি ভাবে কি Vivo কোম্পানীয়ে নিজৰ স্পন্সৰশিপটো IPL ৰ পৰা আতৰাই ভাল কৰিলে নে বেয়া কৰিলে আৰু তাৰ মেইন ৰিজনটো কি যে Vivoয়ে নিজে IPL 2020 স্পন্সৰশিপৰ পৰা আতৰি গল তাৰ মেইন ৰিজনটো কি Vivoৰ কিবা লছ হ'ব নে কি হ'ব সো আজি সেই কথাটোৱে মই এই ভিডিঅ'ত ডিসকাস কৰিম Vivo কোম্পানীয়ে IPL ক স্পন্সৰ কৰিবলৈ 2199 কোটি মানে 2199 crore rupees মান পইচা ইনভেস্ট কৰি হেতি এই টাইটেল স্পন্সৰশিপটো পাইছিলে আৰু এটো 5 বছৰৰ কাৰণে আছিল 2018 ৰ পৰা আৰু তাৰ আগৰ কোম্পানীখিনি আছিল পেপসি আৰু DLF সো Vivo কোম্পানীয়ে এই টাইটেল স্পন্সৰশিপটো পোৱাৰ পিছত হেতি বছৰিকাত মানে এবছৰত এনুৱেলি হেতি দিব লাগিব 440 crore rupees বছৰত 440 কোটি টকা দিব লাগিব আৰু ইয়াৰ ওপৰত কন্ট্ৰাক্টটো সাইন কৰা হ'ল সো 5 বছৰ কমপ্লিট হোৱাৰ আগতে Vivoয়ে কেলে এৰি দিলে নিজৰ টাইটেল স্পন্সৰশিপ IPL ৰ পৰা ইয়াত বহুত মগজ খটালে Vivo কোম্পানী আৰু এটা মাস্টাৰ প্ল্যান বনালে Vivo কোম্পানীয়ে জানে যে ইন্ডিয়াত চাইনিজ মোবাইলৰ যোনটো ডিমান্ড আছিল হেতু এতিয়া কমি গল আৰু এই লকডাউনৰ সময়ত বহুত লছত গুছি গৈছে Vivo কোম্পানী আৰু সেইভাবে যদি Vivoয়ে 440 কোটি টকা এবাৰ যদি IPL 2020 দি দিয়ে তেনে হলে Vivo কোম্পানী আৰু বেছি লছত গুছি যাব পাৰে আৰু তাৰ উপৰিও একেদিন সোশ্যাল মিডিয়াত Vivoক বহুত ট্ৰোল কৰা হৈছে এই IPL লৈ বহুত মানুহে কৈছে যে যদি Vivoৰ স্পন্সৰশিপ থাকে IPL তেনে হলে আমি IPL নাচাও কেলে এটো চাইনিজ ব্র্যান্ড হয় আৰু কিছুমান কথা উঠিছিলে যে যদি Vivoয়ে টাইটেল স্পন্সৰশিপ কৰে IPL 2020 তেনে হলে কোনো মানুহ Vivoৰ ফোন নিকিনে আজিৰ পৰা সবে বয়কট কৰি দিব এনেকুৱা বহুতো নেগেটিভিটি উঠিছিলে Vivo কোম্পানীৰ ওপৰত আৰু সেই কাৰণে Vivoয়ে বহুত জানি শুনি বহুত ভাবি চিন্তি এই ডিসিশনটো ললে আৰু আপোনালোকেটো জানেই অলপ দিন আগত কি হৈছিলে লাডাখত আমাৰ ইণ্ডিয়ান আৰ্মিৰ লগত সো হেতু কাৰণে Vivo কোম্পানীয়ে জানে যে ইণ্ডিয়াত হেতৰ কোম্পানীটোক লৈ কিমান নেগেটিভিটি মানুহে বিয়পাই দিছে তাৰ লগতে আৰু যিমান চাইনিজ কোম্পানী আছে সবে বয়কট কৰিবলৈ আৰম্ভ কৰিছে সো সেইভাবে Vivo কোম্পানীয়ে নিজৰ কোম্পানীটোক লছৰ পৰা বচাবলৈ এই ডিসিশনটো ললে আৰু যোনটো কন্ট্ৰাক্ট Vivo কোম্পানীয়ে সাইন কৰিছিলে BCCI ৰ লগত সেই কন্ট্ৰাক্টটোত IPL ইণ্ডিয়াত অৰ্গানাইজ হ'ব বুলি কোৱা আছিল তো যেহেতু এতিয়া IPL ইণ্ডিয়াত নহয় UAE ত হ'ব সো Vivo কোম্পানীক সোধা হ'ল যে কি তেওঁলোকে নিজৰ Vivo কোম্পানীক টাইটেল স্পন্সৰশিপ হিচাপে ইণ্ডিয়াৰ পৰা UAE ত লৈ যাব নেকি IPL 2020 ৰ কাৰণে তো Vivo কোম্পানীৰ পৰা ৰিপ্লাই আহিলে যে বাহিৰত যদি IPL হয় ইণ্ডিয়াৰ বাহিৰত তেনে হলে আমি নিজৰ ব্ৰ্যান্ডটোক বাহিৰত লৈ না যাও আমি ৰেপুটেশনটো বেয়া নকৰো আৰু এটোটো জাস্ট এটা এক্সকিউজ হয় Vivo কোম্পানীৰ পৰা আসল কথাটো আপোনালোকেও জানে আৰু ময়ো জানো মই তো আপোনালোকক কলো এই ভিডিঅ'টোত আৰু BCCI তো এটা কথা ডিক্লেয়াৰ কৰিলে যে 2019 ত যিমান কোম্পানীখিনি আছিল যিমান কোম্পানীয়ে স্পন্সৰ কৰিছিল 2019 ত হেকিটা আকৌ 2020 ত স্পন্সৰ কৰিবলৈ হেতি ৰেডি হৈ আছে কিন্তু অকল এই Vivo কোম্পানীহে ৰেডি নাই তো এই বছৰটোৰ কাৰণে Vivo হল আউট আৰু নতুন স্পন্সৰশিপ আহিব IPL ৰ কাৰণে যোনটো হ'ব নন চাইনিজ আৰু সাকে ইণ্ডিয়ান ব্ৰ্যান্ডো হ'ব পাৰে আপোনালোকে কি ভাবে Vivo কোম্পানী IPL ৰ পৰা উলিয়াই ভাল হ'ল নে বেয়া হ'ল আৰু যদি Vivo কোম্পানী থাকিলেহেঁতেন IPL 2020 লগত স্পন্সৰশিপত তেনে হলে আপোনালোকে IPL চালেহেঁতেন নে তলত কমেন্ট কৰি জনাব আজিলৈ মানে টিল দ্য নেক্সট ভিডিঅ' গুড বাই